যদি আপোনাৰ জন্ম কোনোবা মাহৰ 1, 10, 19 আৰু 28 তাৰিখে হৈছে তেনেহ'লে আপোনালোকৰ মূল নম্বৰ হ'ব 1 আৰু আপুনি নিউমাৰলজিৰ মতে সূৰ্যৰ দ্বাৰা প্ৰভাৱিত হ'ব। সূৰ্য যেনেকুৱা আপোনাৰ আচাৰ ব্যৱহাৰো তেনেকুৱা ধৰণৰ হ'ব। সূৰ্য সদায় চেণ্টাৰত থাকে, ঠিক তেনেদৰে আপুনিও চেণ্টাৰ অফ এট্ৰেকশ্যন হ'বলৈ চেষ্টা কৰিব। অৰ্থাৎ আপুনি সকলো ঠাইতে যদি গুৰুত্ব পায় খুব বেছি ভাল পাব আৰু সকলোৱে আপোনাৰ কথা শুনাটো আপুনি বিচাৰিব। সূৰ্যৰ কাম হ'ল দিয়া, ঠিক তেনেদৰে আপুনিও মানুহক দি খুব বেছি ভাল পাব আৰু তাত আপুনি আনন্দ লাভ কৰিব। তাৰ বিপৰীতে যদি আপোনাৰ মনত উদাৰতা নাথাকে বা আপুনি মানুহক দি ভাল নাপায় তেনেহ'লে আপুনি জীৱনৰ প্ৰতিটো কামতে ব্যৰ্থ হ'ব। এইকেইটা তাৰিখৰ মতে আপুনি মানুহজন ধাৰ্মিক হ'ব লাগে, আপোনাৰ এটা লিডাৰশ্বিপ কোৱালিটি থাকিব আৰু আপোনাৰ কমিউনিকেশ্যন স্কিলটো বহুত বেছি ভাল হ'ব। আপুনি মানুহজন ইম'চনেলো হ'ব লাগে আৰু আপোনাৰ মনটো খুব বেছি মাছুম হ'ব। সূৰ্য সকলো গ্ৰহৰে ৰজা, গতিকে তেওঁলোকৰ এটিটিউডটো ৰজাৰ নিচিনাৰে হয়। তেওঁলোক অলপ ইগষ্টিকো হয় আৰু এৰগেণ্টো হয়, কিন্তু তেওঁলোকে বেলেগৰ আগত কেতিয়াও চকু পানী নেদেখুৱায়, কিয়নো ৰজায়ে বেলেগৰ আগত কান্দি কেতিয়াও নেদেখুৱায়। ধন্যবাদ।